Assalamu alaikum everyone, welcome back to Arjina's Kitchen. আজি ঢেকীয়া শাকৰ এখন সুন্দৰ ৰেচিপি লৈ আহিছোঁ। আমি সবে ঢেকীয়া শাক মুৰ্গী মাংসৰ লগত বহুতবাৰ খাই পাইছোঁ হয়নে, কিন্তু কেতিয়াবা মুৰ্গীৰ ছালৰ লগত এটো ট্ৰাই কৰি পাইছেনে? আজি বলক মই কেনেকৈ বনালোঁ চাই লওঁ। ৰেচিপিটো কিন্তু বিৰাটে ভাল হয় আৰু খাই বহুত বেছি ভাল লাগে। এয়া মই ফাৰ্ষ্টত ঢেকীয়া শাকখিনি অলপ ডাঙৰ ডাঙৰকৈ লৈছোঁ, যিখিনি কোমল সেইখিনি লৈছোঁ আৰু এয়া লৈছোঁ মই মুৰ্গীৰ ছাল, লগতে কেইটুকুৰামান মাংস দি দিব পাৰে, ভাল লাগে। এবাৰ কেৰাহী গৰম কৰি তাতে দি দিম সৰিয়হৰ তেল। তেল বেছি দিব নালাগে, ছালৰ পৰা বহুত বেছি তেল ওলায়, গতিকে অলপ কমকৈ তেল দিলে হ'ব। এবাৰ লগতে দি দিছোঁ পাঁচফোৰণ, কেইটামান লং, কেইটামান ইলাইচি আৰু এটা তেজপাত। এবাৰ এইখিনি গোন্ধ অহালৈকে ভাজি লৈছোঁ। তাৰপিছত ইয়াতে দি দিছোঁ ডাঙৰ চাইজৰ পিঁয়াজ এটা মিহিকৈ কাটি। এবাৰ পিঁয়াজখিনি অকণমান টাইম ভাজি ল'ম। তাৰপিছত এয়া দি দিছোঁ কেঁচা জলকীয়া। জলকীয়াটো আপোনালোকৰ হিচাপে দিব, যেনেকুৱা জ্বলা খায়। এইখিনি 1 মিনিটমান ভাজি লৈ তাৰপিছত দি দিছোঁ আদা নহৰু পেষ্ট। মই ডাঙৰ চামুচেৰে এচামুচ দি আৰু অকণমান দিছোঁ। এবাৰ নহৰুৰ কেঁচা গোন্ধটো যোৱাৰ পিছত এয়া মই ছালখিনি দি দিলোঁ। এবাৰ এইখিনি ভালদৰে লৰাই তাৰপিছত মছলা এড কৰি দিম। ধনিয়া গুড়ি, হালধি গুড়ি, নিমখ, জিৰা গুড়ি আৰু দিছোঁ জলকীয়া গুড়ি। মছলা আপোনালোকৰ হিচাপত দিব, কম বেছি। এবাৰ এইখিনি ভালদৰে লৰাই ঢাকন মাৰি হ'বলৈ দিম 5 পৰা 6 মিনিট আৰু মাজে মাজে লাৰিও থাকিব লাগিব, নহ'লে তলত লাগি যাব। এয়া চাওক 6 মিনিট পিছত কালাৰটো ধুনীয়া হৈছে হয়নে, একেবাৰে ভজা ভজা হৈ গৈছে। মই কিন্তু আজি এইটো ৰেচিপিত কোনো ধৰণৰ পানীৰ ব্যৱহাৰ নকৰোঁ, শুকানকৈয়ে ভাজিম। এইবাৰ বাছি লোৱা শাকখিনি দি দিলোঁ। শাকখিনি দি ভালদৰে মিহলাই দিম। এইবাৰ ইয়াতে দি দিছোঁ এটা বিলাহী কাটি। বিলাহীটো দিলে টেষ্টটো ভাল আহে, অকণমান টেঙা টেঙা আহে। এবাৰ গোটেইখিনি লৰাই ঢাকন মাৰি হ'বলৈ দিম আৰু 5 পৰা 6 মিনিট। একেবাৰে কম জুইত দিব আৰু মাজে মাজে লাৰি দিব লাগিব, নহ'লে তলত লাগি যায়। এয়া চাওক 6 মিনিট পিছত শাকখিনিও ধুনীয়াকৈ সিজি গৈছে আৰু ছালখিনিও সিজি গৈছে। বেছি ডাঙৰ মুৰ্গী নাছিল, গতিকে সোনকালে সিজি যায়। আৰু আপোনালোকৰ মুৰ্গীটো যদি ডাঙৰ হয় তেতিয়াহ'লে অকণমান পানী ব্যৱহাৰ কৰিব পাৰিব। এনেকৈ বনাই খোৱা নাই যদি খাবচোন, আৰু ৰেচিপিটো কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ নেপাহৰিব। আশা কৰিছোঁ ভালেই পাব ৰেচিপিটো। পুনৰবাৰ লগ পাম আৰু এটা নতুন ভিডিঅ' লৈ। বাই।